বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল সুন্দৰ অসম। বন্ধুসকল আপোনালোকে জানে মই খেতি কৰোঁ, খেতি কৰি ভাল পাওঁ আৰু মই প্ৰত্যেক বছৰে সৰিয়হ খেতি কৰি আছোঁ। এইবাৰো কৰিছোঁ। মোৰ কিছু সৰিয়হ ফুলা শেষ হৈ গৈছে আৰু এইদৰে মোৰ ফুলিব আৰম্ভ কৰিছে। মই যোৱা সপ্তাহত এইখিনিত পানী দিছিলোঁ, কাৰণ আপোনালোকে জানে এতিয়া শুকান বতৰ। পৰহি নহয়, অহাকালি উৰুকা, যিহেতু এতিয়া পুহৰ মাহ শেষে হ'ব হ'ল, গতিকে বতৰবিলাক খৰাং হৈ আহিছে আৰু খৰাং হৈ যিহেতু আহিছে সেইকাৰণে পানী দিব লগা হৈছে। আৰু পানী নিদিলেও হ'লহেঁতেন যদি বৰষুণ হ'লহেঁতেন, কিন্তু এইবাৰ দেখোন বৰষুণে নাই। যিহেতু বৰষুণ নাই গতিকে পানী দিব লগা হৈছে। বন্ধুসকল, যোৱা সপ্তাহত পানী দিছিলোঁ, এতিয়া চাওকচোন মোৰ সৰিয়হডৰাৰ গঠন কেনেকুৱা হৈছে। সুন্দৰ ঠন ধৰি উঠিছে, চাওক এয়া মোৰ সৰিয়হখিনি ঠন ধৰি উঠিছে। মই ইয়াৰ পৰা ভাল ফচল আশা কৰি আছোঁ। ক'ব নোৱাৰোঁ কি হয়, সময়ত দেখা যাব আৰু কেনেকুৱা হয় নিশ্চয় আপোনালোকক আপডেট দিম। বন্ধুসকল, মই আজি আৰু এডৰা মাটিত সৰিয়হত মই পানী দি আছোঁ। মই কেনেদৰে পানী দি আছোঁ সেইখিনি আপোনালোকক আজি মই দেখুৱাবৰ কাৰণে এই সৰু ভিডিঅ'টো বনাইছোঁ। আপোনালোকে শেষলৈকে চাই থাকক। আৰু যদি আপোনালোকে সৰিয়হ খেতি কৰিছে তেনেহ'লে এনেদৰে পানীৰ যোগান ধৰিব পাৰে। পানীৰ যোগান ধৰিলে হয়তো আপোনালোকৰ ফচল উৎপাদন বাঢ়িব আৰু আপোনালোকে লাভৱান হ'ব পাৰিব। গতিকে কেনেদৰে দি আছোঁ চাওকচোন। মোৰ মেচিনৰ কাষলৈ মই আপোনালোকক লৈ গৈ আছোঁ। মই ইয়াতে এটা বৰিং কৰি লৈছোঁ। এইটো চাওক, এইটো বৰিং কৰি লৈছোঁ মই ইয়াতে পথাৰতে বৰিং কৰি লৈছোঁ আৰু এইটো মেচিনেৰে মই পানী দি আছোঁ। এয়া ডেলিভাৰী পাইপেৰে মই পানী দি আছোঁ। মেচিনৰ শব্দত হয়তো আপোনালোকে শুনা পোৱা নাই ভালদৰে। কাহ হৈ আছে, ঠাণ্ডাৰ দিনটো। এইডাল ডেলিভাৰী পাইপেৰে পানী গৈ আছে। আৰু বন্ধুসকল চাওক, ইয়াতে কি হয়, পানী যেতিয়া দি দিওঁ, তেতিয়া পানী পৰাৰ পিছতে ইয়াতে কিছুমান চৰাই আহে। এই মাটিত যি পোক পৰুৱাবিলাক থাকে সেইবিলাক খাই থাকে। এই আপোনালোকে হয়তো দেখা পাইছে চৰাই। চাব, মই এই চপৰাটো দলিয়াই দিম, দলিয়াই দিয়াৰ লগে লগে উৰি যাব। চাব, দেখিছেনে? চৰাইবোৰ উৰি গ'ল। ইয়াতে বগলী আহে, বহুত বগলী আহে। আজি অহা নাই, সম্ভৱ গধূলিলৈকে আহিব। গতিকে বন্ধুসকল, এনেদৰে মই সৰিয়হত পানী দি আছোঁ। মই এনেদৰে পানী দিয়াত হৈছেনে নাই আপোনালোকে কমেণ্ট কৰি জনাবচোন। আপোনালোকে কমেণ্ট কৰি জনালে মই নিশ্চয় পিছলৈ আৰু উপকৃত হ'ব পাৰিম। বন্ধুসকল, এইখিনিতে মই মোৰ ভিডিঅ'টো সমাপ্ত কৰিম। গতিকে মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব। মই বহুত পাতলকৈ ভিডিঅ' দিওঁ কাৰণে মোৰ ভিউজ বহুত কমি গৈছে। আগতে মানে কেইটামান ভিডিঅ'ত মই ভাল ভিউজ পাইছিলোঁ, কিন্তু এতিয়া কমি গৈছে। আশা কৰোঁ আপোনালোকে মোক মৰম আৰু আশীৰ্বাদ দিব। মোৰ ভিডিঅ'বিলাক চাব, কেনেকুৱা হয় কমেণ্ট কৰিব। বেয়া হ'লেও কমেণ্ট কৰি দিয়ক, তেতিয়াহে মই গম পাম যে এনেকুৱা মানে ভিডিঅ' দিলে নহয়। কেনেকুৱা ভিডিঅ' দিব লাগে আপোনালোকে ক'বচোন। গতিকে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। আপোনালোকে মৰম চেনেহত হয়তো মোৰ চেনেলটো গ্ৰ'থ হ'ব, ছাবস্ক্ৰাইবাৰ বাঢ়িব, ভিউজ বাঢ়িব, তাৰেই কামনা কৰি মই আজি ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ। আৰু সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ।